নমস্কাৰ আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা। কোকৰাঝাৰৰ গ্ৰীণফিল্ডত BTR চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে দেওবাৰে আয়োজিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া BTR চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ উদ্বোধনী অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিজ ভাষণত UPPLৰ সৈতে অসমত চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে। কংগ্ৰেছে বিগত 71 বছৰে দেশৰ বিকাশ সাধন কৰিব নোৱাৰিলে আৰু উগ্ৰবাদৰ সমস্যা সমাধান কৰিব নোৱাৰিলে বুলি মন্তব্য দিয়ে আৰু তেনে দলৰ পৰামৰ্শ দিয়াৰ কোনো অধিকাৰ নাই বুলিও মন্তব্য দিছে। BTRত এটোপাল তেজ ববলৈ নিদিয়াৰ যি অংগীকাৰ আছিল সেয়া একমাত্ৰ নৰেন্দ্ৰ মোদী আৰু প্ৰমোদ বড়োৰ বাবেই সম্ভৱ হৈছে আৰু বৰ্তমান অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে বুলি মন্তব্য কৰি অমিত শ্বাহে BJPয়ে একমাত্ৰ দল যি প্ৰতিশ্ৰুতিয়ে তাক আখৰে আখৰে ৰূপায়ণ কৰে। জম্মু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিল কৰি অঞ্চলটোলৈ শান্তি ঘূৰাই অনা হৈছে বুলি মন্তব্যৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দিনতে অবৈধ অনুপ্ৰৱেশ বন্ধ হোৱাৰ লগতে গড় হত্যাও বন্ধ হৈছে বুলি দাবী কৰে।